নমস্কাৰ, মই জয়ন্ত কুমাৰ কলিতা। ব্যক্তিগত জীৱন, পৰিয়াল আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰত মদে যথেষ্টখিনি নেতিবাচক প্ৰভাৱ পেলায়। মদৰ ফলত অকাল মৃত্যু, স্বাস্থ্য সমস্যা, ঘৰুৱা হিংসা, পথ দুৰ্ঘটনা, মানসিক ৰোগ, অপৰাধ বৃদ্ধি পায় যদিও মদৰ পৰা বহুতে বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰি আছে। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিব বিচাৰিছোঁ যে মদৰ পৰা কাৰ কাৰ লাভ হৈ আছে। প্ৰথম, মদ উৎপাদন কৰা কোম্পানীসমূহ, বিয়েৰ, হুইস্কি, ৰাম, ভদকা, এইবিলাক যে নাম জানো আমি, এই বিভিন্ন ধৰণৰ মদ উৎপাদক আৰু কোম্পানীসমূহে মদৰ জৰিয়তে বৃহৎ উপাৰ্জন কৰিছে। দ্বিতীয়, মদ বিক্ৰী কৰা ব্যৱসায়ী তথা মদৰ দোকানসমূহ। মদ বিক্ৰী কৰা দোকান হ'ব পাৰে, বাৰ হ'ব পাৰে, নাইট ক্লাব হ'ব পাৰে, হোটেল বা ৰেষ্টুৰেণ্টসমূহে মদ বিক্ৰীৰ জৰিয়তে প্ৰতিদিনে বৃহৎ উপাৰ্জন লাভ কৰে। তৃতীয়, চৰকাৰ। বিভিন্ন দেশৰ চৰকাৰে মদৰ ওপৰত উচ্চ ধৰণৰ টেক্স মানে কৰ আৰোপ কৰি বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰে। চতুৰ্থ, বিজ্ঞাপন আৰু মিডিয়া সংস্থা যিবিলাক থাকে, বহুকেইটা বিজ্ঞাপন কোম্পানী আছে বা বহুবিলাক নিউজ পেপাৰ আছে বা বহুবোৰ টিভি চেনেল আছে বা পৰ্টেল চেনেল আছে, এইসকলে মদৰ জৰিয়তে মানে মদৰ বিজ্ঞাপনৰ জৰিয়তে তেওঁলোকে যথেষ্ট উপাৰ্জন কৰে। পঞ্চম, আমাৰ যিবিলাক ৰোল মডেল আছে, আমি বহুত অভিনেতা অভিনেত্ৰীক ৰোল মডেল বুলি ভাবোঁ বা বহু এনেকুৱা ধৰণৰ বিভিন্ন ক্ষেত্ৰত নাম কৰা ব্যক্তি আছে, এইসকলক আমি ৰোল মডেল বুলি ভাবোঁ। আৰু তেনেকুৱা ধৰণৰ ব্যক্তিবিলাকে মদৰ কোম্পানীৰ বাবে বিজ্ঞাপনত মডেল হিচাপে জড়িত হৈ তেওঁলোকে যথেষ্ট উপাৰ্জন কৰে। ষষ্ঠত, চিকিৎসালয়। মদ খালে বেমাৰ হ'বই, কাৰণ বহুত মদ খোৱা ব্যক্তি প্ৰথমতে ভাবে যে লিমিটত খাম, কিন্তু মানুহৰ জীৱনত টেনশ্যন কেতিয়াও শেষ নহয়, সি সদায় বৃদ্ধি হয়। সেয়েহে তেওঁলোকৰ মদৰ পৰিমাণটো সময়ৰ লগে লগে বৃদ্ধি হয় আৰু ইয়াৰ ফলত চিকিৎসালয়বিলাকে যথেষ্ট লাভান্বিত হয়। শেষত, সপ্তমত, আমাৰ অসমতে হওক বা ভাৰতৰ বিভিন্ন ৰাজ্যতে হওক, মদৰ চিকিৎসাৰ কাৰণে বিশেষ এনেকুৱা ধৰণৰ চিকিৎসালয় গঢ়ি উঠা নাই। সেয়েহে যিবিলাক ৰিহেব চেণ্টাৰ হৈছে, এই ৰিহেব চেণ্টাৰবিলাকে মদত আসক্ত ব্যক্তিসকলক চিকিৎসা কৰাৰ নামত তেখেতসকলে বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰি আছে। এটা কথা মন কৰিব, আমি বহুত ব্যক্তি দেখিছোঁ মদ খাবৰ কাৰণে বা মদ খাই ধন সম্পত্তি, ঘৰ, সোণ সকলো শেষ কৰিছে। আৰু মই যাৰ কথা উল্লেখ কৰিছোঁ, এইসকলে মদৰ জৰিয়তে সম্পত্তিৰ পাহাৰ কৰিছে। গতিকে বিবেচনা আপোনালোকে কৰক যে মদ খালে ভাল নে বেয়া। ধন্যবাদ।